আছে আৰু এখন বীজখন ইয়াতে হ'ব মানে এখন খুঁটা ফুটি আছে মাজুলীলৈ বিশেষ দূৰ নহয় মাজুলীলৈ এই অকণমান থাকে দেখিছে নহয় 4-5 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা আৰু অলপ পানী আছে ইয়াত কাৰণে নাৱে যাব লাগিব বাকী এইফালে খুঁটা ফুটি আছে দেখিছে এইবোৰ হ'লেই আৰু বীজখন আৰু বিশেষ দিন নালাগে মানে আৰু দুটামান খুঁটা ফুটিবলৈ আছে হেল্ল' গাইজ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আজি মানে যাওঁ মানে আজি জানুৱাৰী 2 তাৰিখে আজি ওলাই যাওঁ মানে জাজিমুখৰ ফালে আৰু আপোনালোকো দেখাম ক'লৈ যাম আজি মানে পাৰ্ক এখনলৈ যাম আৰু জাজিমুখৰ য'ত মানে মাজুলী দলং হৈ তালৈ যাম আৰু আপোনালোকৰ ভিডিঅ'টো কি হয় দেখাই যাম ব্লগটো শেষলৈকে চাই থাকিব শ্বৰ্টকাট ৰাস্তা এটা আহিছোঁ এইফালে জাজিমুখ যাম শ্বৰ্টকাট ৰাস্তা এইটো উত্তৰ দুলীয়া ৰাস্তাই যাম আৰু ভালকৈ চিনি নাপাওঁ ভণ্টিজনীক মাতিছোঁ ভণ্টিজনী ৰাস্তাটো অলপ দেখাই দিব তাৰপিছত আমি এইটো ৰাস্তাই যাম মানে ৰাস্তাটো কোনফালে সোমাব লাগে নাজানো এইফালে ওচৰ হ'ব ন ঠিক আছে থেংক ইউ আহিছোঁ দেই বাই বাই বগৰী পাৰিছোঁ এতিয়া ৰাস্তাত যাওঁতে মই আমাৰ বগৰী পাৰি খাইছে কেঁচা বগৰী কেঁচাকৈ খাওঁ এনেই কাহ চৰ্দি হৈ আছে মৰিবি দেই খাই এইটো নহয় চাগে ন ফাইনেলি গাছ আহি পাই গ'লোঁ এইফালে আছে বালিমাহী পাৰ্ক এখন আছে আৰু এইটোৱে হ'ল হাতীখাল জাজিমুখৰ হাতীখাল প্লেচ ইয়াৰ পৰাই মাজুলীত টু যোৰহাট সংযোজিত দলংখন হ'ব আৰু আপোনালোককো ভিতৰত অলপ দেখাই দিম আগলৈ চাই থাকক ধূলিৰ মাজত সোমাই আহিছোঁ দেখিছে ন গোটেই ধূলি হ'লেও আহিছোঁ ভিডিঅ' বনাই আৰু ইয়াত বিশেষ ভিডিঅ' বনাব নিদিয়ে চ' আপোনালোকক বিশেষ নেদেখাওঁ এইখনে হ'ল মাজুলীলৈ যোৱা ব্ৰিজ বনাই আছে আৰু ফুটা-ফুটি হৈ গৈছে আৰু এইফালে হ'ব মাজুলীলৈ ব্ৰিজখন হ'ব এইফালেই মানে একদম 7 কিলোমিটাৰ নে 8 কিলোমিটাৰ হ'ব ন মানে এতিয়া মাজুলীলৈ যাবলৈ ইমান অসুবিধা নহয় এতিয়া আমি গৈ আছোঁ মাজুলীয়ে ওলামগৈ আৰু এইফালে বিশেষ গৈ থাকিলে দেখিছে এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা আপোনালোকক ভিডিঅ' কৰিছোঁ এতিয়া বালিৰ মাজত আছোঁ দেখিছে এখন ব্ৰহ্মপুত্ৰ আৰু মানে এতিয়া জেগাটো প্লেচটো হ'ল ৰংথলী বুলি কয় মানে এখন দেখিছে ব্ৰিজ বনাই আছে সেইফালে ব্ৰিজ বনাই আছে মানে জাজিমুখৰ যোনখন মাজুলীলৈ হ'ব ব্ৰিজখন এখন বনাই আছে আৰু তাত ভিডিঅ' কৰিব নিদিয়ে বিশেষ মানে ভিডিঅ' কৰিবলৈ এলাও নাই ইমান মানে ক'লে সেইকাৰণে তাত ভিডিঅ' বিশেষ কৰি নাথাকিলোঁ আৰু নিজে দেখিলোঁহি আৰু অলপ চালোঁ আপোনালোককো দেখাম যিমানখন পাৰোঁ আৰু এয়াই আৰু ব্ৰহ্মপুত্ৰ এখন আৰু এখন ব্ৰিজখন ইয়াতে হ'ব মানে এখন খুঁটা ফুটি আছে মাজুলীলৈ বিশেষ দূৰ নহয় মাজুলীলৈ এই অকণমান থাকে দেখিছে নহয় 4-5 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা আৰু অলপ পানী আছে ইয়াত কাৰণে নাৱে যাব লাগিব বাকী এইফালে খুঁটা ফুটি আছে দেখিছে এইবোৰ হ'লেই আৰু ব্ৰিজখন আৰু বিশেষ দিন নালাগে মানে আৰু দুটামান খুঁটা আৰু প্লেচটো ৰংথলী হয় আৰু ইয়াত বহুতে বনভোজ খাই আছে আপোনালোকে আহি খাবহি পাৰে ইয়াত মজা প্লেচ বনভোজ খাবহি পাৰে ধুনীয়া প্লেচ হয় ইয়াত ৰংথলীৰ ওপৰত খাব পাৰে খানা আৰু সেয়াই আৰু এতিয়া বালিৰ মাজত আছোঁ আৰু আপোনালোকে ঘূৰিছোঁ আপোনালোকৰ কাৰণেও ভিডিঅ'টো বনাইছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া যাওঁগৈ বিশেষ দেৰি কৰি নাথাকোঁ ইয়াত অলপ চাব আহিলোঁ এনেই ব্ৰিজখনো চালোঁহি আৰু আপোনালোকে আহিব পাৰে চাই যাব এতিয়া অলপ আপোনালোকক ৰংথলী প্লেচটো দেখাই দিম মানুহে খানা থকা জেগাটো অলপ কেনেকুৱা ধুনীয়া আপোনালোকক দেখাই দিম তাৰপিছত ভিডিঅ'টো সেয়াই আৰু দেখাই দিমগৈ অলপ আৰু চাই থাকিব এইটো জাজিমুখৰ ৰংথলী প্লেচ দেখিছে বৰ ধুনীয়াকৈ খানা চানা খাব পাৰে বনভোজ খাবহি পাৰে ইয়াত আহি ধুনীয়া প্লেচ দেখিছে আপোনালোক আহিব ইয়াত বনভোজ খাবহি ধুনীয়া প্লেচ হয় ধুনীয়া বনভোজ খাবহি পাৰে জানুৱাৰী পিকনিক খাবহি পাৰে আৰু একদম ব্ৰিজৰ ছাইডতে হয় আৰু ব্ৰিজখনৰ একদম ছাইডত হয় আৰু যেতিয়া ব্ৰিজখন হ'ব তেতিয়াও ধুনীয়া লাগিব আৰু আপোনালোকেও আহি ইয়াত খাবহি পাৰে সেয়াই বাকী বিশেষ দেখাই নাথাকোঁ ইয়াত শেষত ফটো এখন মাৰি যাওঁ আই লাভ ৰংথলীত তাৰপিছত গৈ থাকোঁ কাম চলি আছে পৰা চব অলপ দেখাই দিছোঁ চলি আছে দেখিছে মানে ব্ৰিজখন হৈ গ'লে প্ৰব্লেম নাই আৰু এখন ব্ৰিজ হৈ গ'লে মানে মাজুলীলৈ যাবলৈ ইমান প্ৰব্লেম নহ'ব মানে একেদিনাই গৈ একেদিনাই ৰাস চাই ঘূৰি আহিব পাৰিম চ' এখন ব্ৰিজ অতি সোনকালে হৈ যাওক তাই কামনা কৰিলোঁ বাকী আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ নেক্সট ভিডিঅ' লগ পাম বাই বাই